লাগিছিলে কিন্তু যোৱাটো মোৰ দায়িত্ব। কেনে আছে সকলে? পুষ্প পুষ্প ৰজা কাৰো তলত নপৰো। হ্যালো, এইখিনিকে আমি আমার ইউটিউবার। থ্যাংক ইউ। ধন্যবাদ। আরে কুয়ার পানি নাখাং আমি, বেঙ্গিলানে মুতে। কুয়ার পানি নাখাং আমি, বেঙ্গিলানে মুতে। সুনামি ধুমুহা ইজাজত পুলক রাফাই পাদে না ঠগালো। টিপির তাপার পানি পুরিল মাথাত লুলুং জাপি। ও বলো টিপির তাপার পানি পুরিল মাথাত লুলুং জাপি। সমগ্র অসমতেই বিচাৰিলো নাপালো কত ভেৰগাঁৱৰ নিচিনা আপি না ঠগালো। ভেৰগাঁৱত আহি বহুত ধুনীয়া ধুনীয়া ছোৱালী দেখা পাইছো দেই। আমাৰ বিপুলদাক ক'ব লাগিব আৰু এটামান বিচাৰি দিবৰ কাৰণে। বাকী সকলোকে ধুনীয়া ধুনীয়া ছোৱালীবিলাকৰ বাহিৰে নমস্কাৰ জনাইছো। বাকী ধুনীয়া ধুনীয়া ছোৱালীবিলাকক আই লাভ ইউ। জানো বিপুলদাক ক'ব লাগিব এজনীমান বিচাৰি বিয়া পাতি দিবৰ কাৰণে ন। মই বিয়া কৰাইছিলোতো, যিসকলে ভিডিঅ' চাই জানে। নাম আছিল তাইৰ লক্ষ্মী, পঢ়াই লিখাই সৰস্বতী, দেখাত তাই ৰূপৱতী, চৰিত্ৰতো তাই গুণৱতী। কিন্তু দুখৰ কথা বন্ধু কি কৰিবা, বিয়াৰ পাছতহে গম পালো তাই তিনিমহীয়া। বিয়াৰ জানলাটো বহুত বেলেগ আচলতে। এবাৰ এজনে বিজ্ঞানীয়ে বিয়া পাতিছিল বিবাহ কি পৰীক্ষা কৰি চাবলৈ। বিয়া পাতি বিজ্ঞানীজনেই পাহৰি থাকিল যে বিজ্ঞান কি। আমাৰ ওচৰতে এজন বিয়াত আৰু ল'ৰা মানুহৰ বিয়াত চিঠিত লিখা আছিল যে মদ্যপান কৰি বিয়াত প্ৰৱেশ নিষেধ। পিছত গম পালো সেই বিয়াখনেই নহল। কিয় জানে? দৰাজনেই বোলে ক'ৰবাত মাল খাই বেলি আছিল। গান গাওঁ মই আগতে দুটামান কথা ক'লো। এই ছোৱালীজনী মোৰ ভাল লাগিছে, এটা ডাইলগ মাৰি দিওঁ তেওঁক। যেনেকে বটল দেখা পালে পানী পিয়াং পিয়াং লাগে, মানে বটল দেখিলেহে কেতিয়াবা আমাৰ পানী পিয়াং নালাগিলেও খাই দিওঁ নেকি এনেকুৱা লাগেতো। এই তাইক কৈছো দেই, যেনেকে বটল দেখা পালে পানী পিয়াং পিয়াং লাগে, বাথৰুম দেখা পালে কিবা মুটং মুটং লাগে, মোৰো তোমাক দেখা পালে কিবা পতাং পতাং লাগে। এনেকুৱা মই আগতে কলেজত মই কৈছিলো। তাই মোক কি কৈছে জানা? মই তাক কানাবা লাগে আলু ভাজিৰ নিচিনা ভাল পাইছিলো। মোক তিতা কেৰেলাৰ নিচিনা ইগনোৰ কৰিয়ে থাকিল। সেইকাৰণে ভাইহঁত বাদ দিয়া। কাৰণ তাইক পতাবলৈ বডি বনাবলৈ কত যে ভীমকল খালো। বডিও নহল, তাইকো নাপালো, হাগতেহে কষ্ট পালো। সেই দুখতে কানাবা লাগে পাথাৰে হাগা কৰিলো। তেতিয়াই লিখিছিলো কি এনেকা কোনো পাথাৰ নাই য'ত পুলক ৰাফাই হাগা নাই, আৰু এনেকুৱা কোনো খেলাই নাই যিটো পুলক ৰাফাই খেলা নাই। নাথকালো। কিন্তু আজিকালি সৰু সৰু ল'ৰাবিলাকৰে গাৰ্লফ্ৰেণ্ড থাকে, দুখৰ কথা টিপছ দি আছো। আজিকালি সৰু সৰু ল'ৰাবিলাকে গাৰ্লফ্ৰেণ্ডৰ হাতত ধৰি যেনেকাহে কচম খায়, যাৰ তোমাৰ কাৰণে মই চব কৰিব পাৰো। বেটা ৰাতি পেচাব কৰিব উঠোঁতে মাক লাগে।
আৰু কি কৈছিলা ভাইটি তোৰ নাই না আচলতে আমাৰ দিন বেয়া আৰু দিন বেয়া হলে চাদা খোৱা কম কি ঠিক হাতটো মহাৰতে মহাৰতে হাতৰ ৰেখাই সলনি হৈ যায় এইফালে চাদা তোমাই বিচাৰিব লাগছে মোৰ এবাৰ কি হ'ল ৰাস্তা দি গৈ আছো এজনী ছোৱালীয়ে মোক চকুটিত মাৰলা নহয় মই ভাবিলো মই চাদা মাতে মাতে মোৰ হাতৰ ৰেখা সলনি হ'ল যা বাপেকে পিছত ওচৰ দি যাই কিনে চাওঁ বেটিয়ে তিতলি টেঙা খাই আছিল নিমখ লাগাই লাগাই এনেকৈ চকুটো মাৰি আছিল তাৰপিছত কওঁ দাদা কিবা খাব নেকি মই মা কচম খাই গৈছো প্ৰথম লকডাউনতে সিমান দুখ লগা নাছিল যিমান মই তাৰ মুখৰ পৰা দাদা ৱাৰ্ডটো শুনি কিনে দুখ পাইছো মই ছোৱালীবিলাকক কওঁ তোমালোকে লাগিলে ল'ৰাবোৰৰ বুকুত হাল মাৰি জানা আমি সেই দুখটো সহ্য কৰি ল'ম নাঙলেৰে তোমালোকে আমাক ভাই কোৱা ভাই কোৱা আমি বেয়া নাপাওঁ মাথো আমাক ভাই বুলি নকবা আজিকালি আচলতে নাঙলৰ দিন নাই আজিকালি ট্ৰেক্টৰৰ দিন আহিছে আগতে আমি বিহুৰ টাইমত গৰুক গা ধুৱাই লাও খা বেঙেনা খা আৰু বছৰে বছৰে বাঢ়ি যোৱা গৈছিলোঁ আজিকালি কি ক'ব বাৰু আজিকালি ট্ৰেক্টৰৰ দিন আজিকালি এনেকুৱা ক'ব ডিজেল খা মোবিল খা ডিজেল খা আৰু মাহে মাহে বেংকৰ কিস্তি মাৰি যা নাই থকালেও ঠিক আছে এটা খুবেই